নমস্কাৰ স্বাগতম জনাইছো অল ইনফো ইন আছামিজ চেনেললৈ। সো বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত জনাম অসমৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ ৰঘুপতি চিনেমাখনে আজিলৈকে কিমান টকা ইনকাম কৰিলে। আজি এই ৰঘুপতি চিনেমাখন ৰিলিজ দিয়া প্ৰায় 2 সপ্তাহ হ'ল। এই 2 সপ্তাহৰ ভিতৰত তেওঁ বিপুল সঁহাৰি লাভ কৰিছে। এই চিনেমাখনে প্ৰথম দিনাই 17 লাখ টকা কালেকশ্যন কৰিছিল, দ্বিতীয় দিনা কালেকশ্যন কৰিছিল 38,80,000, তৃতীয় দিনা 41,70,000, চতুৰ্থ দিনা 43 লাখ, পঞ্চম দিনা 44 লাখ, ষষ্ঠ দিনা 65 লাখ আৰু সপ্তম দিনা অৰ্থাৎ যোৱা দেওবাৰে 85 লাখ টকা ইনকাম কৰিবলৈ সক্ষম হৈছিল। এনেদৰে প্ৰথম সপ্তাহত প্ৰায় 3,30 লাখ টকা ইনকাম কৰিবলৈ সক্ষম হয়। একেদৰে তেওঁ দ্বিতীয় সপ্তাহতো 3 কোটি টকা ইনকাম কৰিবলৈ সক্ষম হয়। এতিয়ালৈকে এই চিনেমাখনে প্ৰায় 6 কোটিতকৈ অধিক টকা ইনকাম কৰিবলৈ সক্ষম হৈছে। যদি আপুনি এই চিনেমাখন চাইছে তেন্তে কেনেকুৱা হৈছে কমেণ্ট বক্সত জনাব আৰু এই ভিডিঅ'টোত এটা লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।